Students, welcome to our channel Brain Booster Classes. আজি আমি এই ভিডিওত তোমালোকক শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ 6C অনুশীলনী 4 নম্বৰ কোৱেশ্চনটো কৰাব ওলাইছো। 4 নম্বৰ কোৱেশ্চনটো প্ৰথমে কি দিছে আমি চাই লওঁ। ABC সমকোণী ত্ৰিভুজৰ এটা ABC সমকোণী ত্ৰিভুজ দিছে। ABC এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এটা লম্ব বাহু দুটাৰ দিশ 44 আৰু 33। লম্ব বাহু দুটা 44 আৰু 33 দিয়া হৈ আছে। ইয়াৰ অতিভুজৰ দৈৰ্ঘ্য কিমান? অতিভুজ কোনটা? ইয়াৰ দৈৰ্ঘ্যটো কিমান আমাক উলিয়াব দিছে। সিম্পল পাইথাগোৰাছৰ সূত্ৰ লগাই দিবা। AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ। AC আমি উলিয়াম AC স্কয়াৰ ইকুৱেল AB কিমান 44 স্কয়াৰ প্লাস 33 স্কয়াৰ। AC স্কয়াৰ ইকুৱেল 44 কিমান? এজন 16 6 এজন 16 17 এজন 16 6 17 6 5 6 0 3 1 8 9 1 196 plus 33 33 33 3 9 9 3 9 9 9 8 1 1089 AC square equal যোগ কৰি দিয়া 1089 9 6 15 5 1 9 12 2 1 10 1 3 30 3025 AC equal root 3025 হৈ গল। এই ৰুটটো যদি এটা তোমালোকে উলিয়াব পাৰা ক্যালকুলেশন যদি একেবাৰে এটা নোৱাৰ এটা হৈ গল তো কৰি চাবা মিনিকে এটা 55 * 55 ৰ হয় 5 5 গুণ 25 5 2 26 27 5 25 5 2 26 27 5 7 2 1 7 8 9 10 0 1 3 বুজিলা এটা AC ইকুৱেল কিমান ওলাবগৈ 55 ওকে অতিভুজৰ দৈৰ্ঘ্য ওলাই গল। তো এনেদৰে 4 নম্বৰটো সমাপ্ত হৈছে। ওকে বহুত ইজি পাইথাগোৰাছৰ ধৰ্ম লগালা অকল ৰুট উলিওৱাটো অকমান কঠিন হৈ যায় এটা দুটাই থাকে এনেকুৱা দীঘল আমাৰ তোমাৰ উলিওৱা ৰুট তো এইকেইটা মনত ৰাখিবা আৰু ট্ৰাই কৰি থাকিবা সদায় প্ৰেক্টিছ মানে পাৰফেক্ট ব্ৰ ঠিক আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিঅ'ত কৰিম আমি 5 নম্বৰ